400 টকা দিছো 400 800 আছে বাইদেউ আপুনি ল'লে নে আপুনি দুযোৰ আগতে আপুনি এনেকুৱা কাপোৰ কিনিছিলে মেখেলা চাদৰ নিশ্চয় কিনি পাইছে নহয় জানো 800 তেনেকুৱা 1800 টকাত আৰু এতিয়া কিমান দামত পালে 400 মাত্ৰ 400 টকাত যদিহে এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আন 10 জনে চাব পৰাকৈ আপুনি শ্বেয়াৰ এটা কৰি দিব বন্ধুসকল আপোনালোকে সকলোৱে জানে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বিভিন্ন গাঁৱে পদূলিয়ে বিভিন্ন ঠাইত বিশেষকৈ মেখেলা চাদৰ এটা বিশেষ অফাৰ আপোনালোকে শুনি আছে প্ৰতিখন গাঁৱতে প্ৰতিটো অঞ্চলতে আচলতে মেখেলা চাদৰক লৈ যি মহিলাসকলৰ ব্যাপক চৰ্চা হৈ আছে বহুতে মেখেলা চাদৰ লৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ঠিক তেনেকৈ কাকপথাৰ মাইথন গাঁও এগৰাকী মহিলাই লৈ আহিছে মেখেলা চাদৰ আৰু মেখেলা চাদৰ ল'বৰ কাৰণে সঁচাকৈ মই মেখেলা চাদৰ ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু ইয়াত আহি দেখিলোঁ মেখেলা চাদৰ ল'বৰ কাৰণে ৰাইজে একদম উফৰি ধাপৰি আহিছে মানে আহকচোন আমি অকণমান দেখুৱাই দিওঁ প্ৰথমে তাৰপিছত সবিশেষ আপোনালোকক জনাই আছোঁ একেবাৰে 200 টকাৰ পৰা আৰম্ভ হ'ব কাপোৰ হয় আৰু মহিলাসকলৰ মনৰ অনুভৱটো অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম যে এই মেখেলা চাদৰসমূহ আগতে কিমান টকা দি কিনিছিলে আৰু এতিয়া বৰ্তমান কিমান টকা দি কিনিব লগা হৈছে হয়তো আপুনি কিনিলে নে দুযোৰ কিনিছে হয় এইটো 400 টকা দিছো 400 800 হয় এই কাপোৰযোৰ আপোনালোকে দেখিছে কেনেকুৱা পাইছে আপুনি জনাব দেই মই অলপ ধৰি দিছোঁ আৰু এনেকুৱা কাপোৰ আপুনি আগতে কিনিছে নেকি কিনিছো আগতে আপুনি কিনাৰ তাৰ মূল্যটো আৰু এতিয়াৰ মূল্যটো এতিয়াতো বহুত কম আগতে ধৰ 800 900 1000 লৈকে লয় কাপোৰ চাই এয়া দেখিলে মই প্ৰথমগৰাকী মহিলাৰ অনুভৱটো আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ এই কাপোৰযোৰ বোলে এটা সময়ত 800 1000 টকাত কিনিব লগা হৈছে কিন্তু এই কাপোৰযোৰ এতিয়া 400 টকাত পালে তেতিয়াহ'লে আমাৰ মহিলাসকলৰ কিন্তু লাভেই হৈছে বুলি ভাবিছোঁ আৰু মহিলাসকল আছে মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ আপুনি ল'লে এইযোৰ হয় ল'লোঁ এইযোৰ কিমান দামত ল'লে এইযোৰ মই 600 টকাত ল'লোঁ 600 টকাত ল'লে হয় এইযোৰ দাম আগতে বহুত দামেই আছিলে 2000 3000 কমত নাপায় এই কাপোৰযোৰ এতিয়া পাইছে মাত্ৰ 600 টকাত আৰু মহিলাসকল আছে বাইদেউ আপুনি ল'লে নে আপুনি দুযোৰ লৈ কম মূল্যত পাইছে আপোনালোকে পাইছে আৰু আপুনি কেইযোৰ ল'লে এযোৰ লৈছোঁ আৰু আচলতে আমাৰ সকলোৰে কাৰণে আদৰ্শ বুলি ক'ব লাগিব আমাৰ মহিলাসকলৰ কাৰণে আদৰ্শ বুলি ক'ব লাগিব কাকপথাৰ মাইথন গাঁৱৰ এইগৰাকী বৌৱে ইয়াত এখন দোকান দিছে বিশেষকৈ এই দোকানখনত ৰেষ্টুৰেণ্ট এখন ইয়াতে খুলিছে আৰু ইয়াত আপোনালোকে দেখিব ইয়াত এখন স্কুল আছে ইয়াত স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ স্কুলৰ কলম কাগজৰ পৰা আদি কৰি খাদ্য যোগান ধৰা হয় ইয়াৰ ছাৰ বাইদেউহঁতক খাদ্য যোগান ধৰে বাইদেউগৰাকীয়ে আৰু বাইদেউ কিমান বছৰ হ'ল মই আজি 5 বছৰ হ'ল হয় 5 বছৰ আৰু এই বাইদেউগৰাকীয়ে এতিয়া এই অঞ্চলৰ মহিলাসকলৰ আচলতে সুবিধা হোৱাকৈ এই বৌগৰাকীয়ে আজি লৈ আহিছে মেখেলা চাদৰ এই অঞ্চলটো সুবিধা হোৱাকৈ আপুনি আজিৰ পৰা ইয়াত বিকা আৰম্ভ কৰিছে অঁ কিমান যোৰমান এতিয়ালৈকে বিক্ৰী কৰিলে ৰাতিপুৱা আমাৰ এতিয়া 20 যোৰমান বিক্ৰী কৰা হ'ল 20 যোৰমান বাকী বাইদেউসকলে লৈ আছে সিহঁতে এইখিনি হিচাপ কৰা নাই 3 4 তেনেকৈ লোৱা আপোনাৰ ইয়াত কিমান টকাৰ পৰা আৰম্ভ হয় মেখেলা চাদৰ আমাৰ ইয়াত 200 টকাৰ পৰা ষ্টাৰ্ট কৰা হয় 200 টকা 300 400 তেনেকৈ আৰু 700 টকা 1500 টকা লাষ্ট আছে কোনোবা যদি ল'ব বিচাৰে অকণমান ভাল দামী চাই তেনেকৈ 1500 টকালৈকে দিয়া আছে হয় আৰু এইফালে মোৰ পাছফালে দেখিছে এইফালে বাইদেউ কেইযোৰ ল'লে দুযোৰ ল'লে হয় আগতে আপুনি এনেকুৱা কাপোৰ কিনিছিলে মেখেলা চাদৰ নিশ্চয় কিনি পাইছে নহয় জানো 800 তেনেকুৱা 1800 টকাত আৰু এতিয়া কিমান দামত পালে 400 মাত্ৰ 400 টকাত 800 টকাত এতিয়া দুযোৰ পাইছে মানে আৰু এফালে আমাৰ আৰু এগৰাকী খুইদেউ আছে খুইদেউৰ পৰা অকণমান অনুভৱ জানিবৰ কাৰণে চেষ্টা কৰিম অকণমান কওকচোন মেখেলা চাদৰৰ ওপৰত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি আগতে মানে কাপোৰ আনিবলৈ গ'লে নহ'লে কাকপথাৰ নহ'লে ডুমডুমা নহ'লে মানে তিনিচুকীয়াৰ পৰা অনা হয় তো আমাৰ বাছৰ ভাড়া বা গাড়ীৰ ভাড়া এনেকৈ এইবিলাকো আমাৰ এতিয়া বহুতখিনি বাচি গৈছে বুলি আমি ভাবিছোঁ তো আগতেতো ধৰি লওক 1200 1300 বা 1500 2000 এনেকৈ যিখিনি কাপোৰ হয় এতিয়া সেইখিনি আমি যদি 2000 টকা আমি এতিয়া 1000 বা 1200 টকাতে পাইছোঁ তো তেনেকৈ আমাৰ বহুতখিনি সুবিধা হৈছে বুলি ভাবিছোঁ আৰু এগৰাকী আমাৰ ওচৰৰ মহিলা বা গাঁৱৰ তেনেকৈ মহিলা হিচাপে তেওঁ যিটো মানে উৎসাহত আগবাঢ়ি আহিছে সেইটো কাৰণে আমি ভাল পাইছোঁ যে তেওঁ আৰু অলপ আগবাঢ়ি যাওক সকলোৱে আমিও মানে ওচৰতে পাই আমিও কাপোৰ ল'বৰ কাৰণে আগবাঢ়ি আহিছোঁ কিন্তু ভাল লাগিছে আৰু কাপোৰবোৰ তেনেকৈ সস্তাতে দিয়াৰ কাৰণে আমি বহুতখিনি মানে হেৰি পাইছোঁ আৰু আমাৰ যিখিনি আমাৰ গাঁৱলীয়া মানুহখিনি অৰ্থনৈতিকভাৱে বহুতখিনি আমাৰ মানে জুৰুলা হয় গাঁৱৰ মানুহবিলাকৰ গতিকে এতিয়া আমি ইমান মানে কমত যদি পাইছোঁ বহুত ভাল পাইছোঁ ভাল লাগিছে মানে এতিয়া আপুনি কেইযোৰ ল'লে মই এতিয়া দুযোৰ চাইছোঁ আৰু ল'ম বুলি ভাবিছোঁ হয় এতিয়ালৈকে পইচাটো দিয়াই নাই মই মানে হয় এইযোৰ এতিয়া আপুনি কিমান দামত আগতে আপুনি নিশ্চয় কিনি পাইছে এনেকুৱা কাপোৰ নহয় জানো
আগতে কিনা আপোনাৰ মূল্যটো আৰু এতিয়াৰ মূল্যটো এইযোৰ আগতে 2000 টকা 2000 টকা আৰু এতিয়া কিমানত পাইছে এতিয়া আমি এইটো লৈছোঁ 800 টকা এতিয়া 800 টকা এতিয়া ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ এফালে ভিতৰত যিহেতু গ্ৰাহকসকলে কেনেদৰে ভিৰ কৰিছে মই তাৰ পৰিৱেশটো অকণমান দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া দেখিছে সকলোৱে চাইছে আপোনাৰ মন পচন্দ পাইছেনে বাইদেউ পাইছে ন ধুনীয়া লাগিছে হয় হয় যিমান বয়সস্থ মানুহে পিন্ধিব পাৰিব হয় ভালেই লাগিছে ভাল লাগিছে ন ইয়াৰ দামটো কিমান আছিলে বাইদেউ এইযোৰ 1500 এইটো 1200 আছিল ন কইনা কাপোৰ হয় মহিলাসকলৰ কাৰণে আদৰ্শ বুলি ক'ব লাগিব আৰু এই মহিলাগৰাকী যি পৰিয়াল পোহপাল দিবৰ কাৰণে যেনেদৰে ইয়াতে কষ্ট কৰিছে এই সংগ্ৰামখন কেনেদৰে কৰিছে মই অকণমান ইয়াৰো বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ মই ফাৰ্ষ্টতে 300 টকা দি পেলাই চটপটি দোকান দিব আহিছিলোঁ স্কুলৰ ষ্টুডেণ্টবিলাকক কিন্তু আজি লাহে লাহে চটপটি দোকান বা এতিয়া কাপোৰ দোকান ষ্টাৰ্ট কৰিছোঁ